ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু কনচিষ্টেঞ্চি এইটো ৰাখিব। People, good morning, namaskar, welcome back to my YouTube channel. মোৰ YouTube channel আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ আজি মই আপোনালোকক শিকাম এটা হেয়াৰ স্পা ক্ৰীমে ক'ব লাগিব। আপোনালোকে চাব কিমান মানে চুলিৰ কাৰণে বহুত ভাল হয় আৰু আপোনালোক যদি উফি হৈ আছে, যদি আপোনাৰ চুলি ফাটি আছে, চুলিখিনি ৰাফ হৈ গৈছে, তেনেহ'লে বহুত ভাল হয় এই ক্ৰীমটো। তো আগলৈ চাই থাকক, গম পাই থাকিব। মই এতিয়া খোৱাৰ পৰা উঠি গ'লোঁ, উঠি পিনি মুখ ধুলোঁ, মুখ ধুই গৰম পানী এগিলাচ খালোঁ। তাৰপিছত এতিয়া গ্ৰীণ টি একাপ লৈছোঁ, খাই লওঁ। তাৰপিছত আপোনালোকৰ লগত মই ক্ৰীমটো শ্বেয়াৰ কৰি আছোঁ। আৰু কি হয় জানে, আৰু এতিয়া মানে ভাবিছোঁ অলপ হেল্ডি লাইফষ্টাইল এটা মানে ষ্টাৰ্ট কৰিম বুলি। আজিৰ পৰা নকৰোঁ, মোৰ বাৰ্থডে দিনাখনৰ পৰা ষ্টাৰ্ট কৰিম, 16 মে'। আপোনালোক চবেই মোক উইচ কৰিব আকৌ মোৰ বাৰ্থডেত। তাৰপিছত 16 মে'ৰ পৰা হেল্ডি লাইফষ্টাইল এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। একদম পূৰা কমপ্লিটলি ডাইটিঙত যাম, ধুনীয়াকৈ এক্সাৰচাইজ কৰিম, য়োগা কৰিম। আৰু মই আগতে ইমান শকত নাছিলোঁ জানে। মই আগতে মানে ক্ষীণো নাছিলোঁ, তথাপিও মানে মোৰ ভাল আছিলোঁ দেখিবলৈ। এতিয়াও মই বেয়া নহয়, কিন্তু এতিয়াও ভাল, তথাপিও আগতে বেছি ভাল আছিলোঁ। তো ইমান মানে বহুত দিন এনেকৈ শকত হৈ থাকিলোঁ লকডাউনৰ পৰা। বিশেষকৈ লকডাউনত মই বেছি শকত হ'লোঁ, লকডাউনৰ আগলৈকে ইমান শকত নাছিলোঁ। তাৰপিছত এতিয়া লাহেকৈ ধুনীয়া এটা লাইফষ্টাইল ষ্টাৰ্ট কৰিম আৰু ধুনীয়া হৈ যাম। চাই থাকক, আপোনালোকক লগত লৈ পেলাই ষ্টাৰ্ট হ'ম। মানে 30 ডেইজৰ এটা জাৰ্ণি কৰিম, সেইটো আপোনালোকৰ লগতে মানে 30 ডেইজ ষ্টাৰ্ট কৰিম। কিনো ৰিজাল্ট পাওঁ আপোনালোকৰ লগত জনাম। তো ষ্টে টিউন। আজিৰ পৰা গ্ৰীণ টি খোৱা ষ্টাৰ্ট কৰিছোৱে। চিয়াৰ্ছ। তিতা গ্ৰীণ টি চিন টি খোৱাৰ পিছত খাই আছোঁ বাৰু, খাই হোৱা নাই। খোৱাৰ পিছত এতিয়া কৰিম অলপ কাৰ্ডিঅ' ডান্স। তো কাৰ্ডিঅ' কৰিম, কাৰ্ডিঅ'তনো কি কৰিব পাৰোঁ চাম। তো আহক। বনাবৰ কাৰণে লাগিব এল'ভেৰা জেল। আপোনালোকৰ যিকোনো মানে ব্ৰেণ্ডৰ ল'ব পাৰে। মোৰ হাতত পতঞ্জলি আছিল, তো মই পতঞ্জলি লৈছোঁ। নাৰিকল তেল আৰু ভিটামিন ই টেবলেটছ। নাৰিকল তেল আপোনাৰ চুলি হিচাপত ল'ব পাৰে। মোৰ চুলি দীঘল, তো মই অলপ সৰহকৈ লওঁ, মানে আধা বাতি নহয়, মানে মই সৰহকৈ লৈছোঁ। তাৰপিছত ইয়াত আপোনালোকে ইয়াত দিব লাগিব এতিয়া এল'ভেৰা জেল এনেকৈ চামুচত জুখি পেলাই এচামুচ, তাৰপিছত 2 চামুচ। এইখন মানে সৰু চামুচ হয়, এইটো 2 চামুচ, 3 চামুচে দি দিছোঁ। এল'ভেৰা জেলটো মোৰ বিশেষকৈ মানে ডেণ্ড্ৰাফ বেছি আছে যে, সেইটো কাৰণে মই সৰহকৈ দিছোঁ। আপোনালোকে নিজৰ হিচাপ মতে ৰাখিব পাৰে। আৰু ভিটামিন ইৰ কেপচুল 2টা দিব লাগিব। ভিটামিন ইৰ কেপচুল আপোনালোকে এইটো ফাৰ্মাচীত বিচাৰিলে পাই যাব। ভিটামিন ই আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। তো ভিটামিন ইৰ কেপচুলটো আপোনালোকে মুখতো ইউজ কৰিব পাৰে যদি আপোনাৰ পিম্পলছ আছে। আৰু পিম্পলছৰ কাৰণে নাৰিকলৰ তেলটো বহুত ভাল হয়। মই যেতিয়া মানে BA পঢ়ি আছিলোঁ, তেতিয়া মোৰ বহুত বেছি একনি পিম্পলছ আছিলে। তাৰপিছত সেইখিনি যোৱালোঁ মানে অকল এই ভিটামিন ই টেবলেট সানি আৰু এই নাৰিকল তেল সানি। তো ভিটামিন ইৰ কেপচুল 2টা দিলোঁ আৰু এইখিনি এতিয়া পূৰা ধুনীয়াকৈ মিহলাই ল'ব লাগিব। তাৰপিছত এইখিনি মিহলোৱাৰ পিছত অকণমান গৰম কৰিব লাগিব। সেইটো প্ৰচেছটো মই আপোনালোকক দেখাই আছোঁ বোলক। ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু কনচিষ্টেঞ্চি এইটো ৰাখিব, ইমান ডাঠকৈ ৰাখিব। আপোনাৰ নিজৰ ইচ্ছামতেও ৰাখিব পাৰে, বাট এল'ভেৰা জেলটো মানে সানিলে চুলিৰ কাৰণে বহুত ভাল হয়। উফি থাকিলেও গুচি যাব। কিবা আপোনাৰ যদি স্কাল্পত প্ৰব্লেম হৈ আছে, এইটো মানে বেক্টেৰিয়াটো গুচি যাব, মানে ভাল হয়, বহুত ভাল হয়। আৰু এই ভিটামিনটোতো বহুত ভাল হয়। তাৰপিছত এইখিনি এনেকৈ ৰাখি ইয়াত অকণমান গৰম কৰিম। গৰম কৰা প্ৰচেছটো এনেকুৱা হয়, ৰ'ব।
কাৰণে মই জুই জ্বলাই এই ইয়াতে এনেকৈ কেটলি উঠাই থোৱা আছিলে কেটলিটোত এতিয়া ওপৰত এই বাতিটো ধুনীয়াকৈ বহাই দিম ইয়াৰ যোনটো ভাপ আছে এই ভাপটো লাগি গৰম হ'বলৈ দিব লাগে ইয়াত তেতিয়া মানে গৰম হোৱাৰ লগে লগে ইয়াৰ আমাৰ চুলিৰ কাৰণে মানে এইটো বহুত ভাল হয় গৰম আৰু গাইজ গৰম মানে এনেকুৱা গৰম নহয় যে বহুত উতলি আছে তেনেকুৱা নহয় একদম কুহুমীয়া যোনটো গৰম সেইটো হ'লে আমাৰ চুলিত লগালে চুলিখিনি মানে গুৰিটো মজবুত হয় আৰু উফি চুফি এইবিলাকৰ পৰাও ৰক্ষা পোৱা যায় তো আহক সেইখিনি এতিয়া মূৰত লগাওঁগৈ অলপ গৰম হ'বলৈ দিম 5 মিনিটমান তাৰপিছত যেতিয়া কুহুমীয়া অকণমান হোৱা নিচিনা দেখিম তেতিয়া আপোনালোকে নমাই পেলি মূৰত লগাব পাৰিব কিন্তু এয়া গৰম হ'ল গৰম মানে কি আৰু অকণমান কুহুমীয়া ভাৱ এটা হ'ব লাগে গৰম হ'ল গৰম হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ স্কেল্পত লগাম স্কিন কেয়াৰ জনা নাছিলোঁ নহয় আৰু তেতিয়া মোৰ চুলিবিলাক দীঘলো নহয় ভালকৈ কিন্তু এতিয়া এইবিলাক অকণমান মানে চাই শিকিছোঁ ইউটিউবৰ পৰাই তো এতিয়া মানে হেৰি হৈছে এনেকৈ মাজেদি সেওতাটো ফালি ল'ব আৰু মোৰ চুলি বহুত পাতল আছিল এই ক্ৰীমটো সানিবলৈ লোৱাৰ পৰা একদম গজিছে চুলি বহুতকৈ কাৰণ ইয়াত ই ভিটামিন থাকে ন এনেকৈ পূৰা অলপ লৈ হাতে চাৰ্কুলাৰ মোচনত লগাব গোটেই গুৰিটোত ধুনীয়াকৈ যাতে গুৰিটোৰ ভিতৰেদি সোমাই যায় আৰু এইটো মই অভাৰনাইট ৰাখি দিম তেতিয়া মানে বহুত ভাল হয় আৰু এতিয়া তাৰপিছত আৰু কালি যে হেৰি কৰিছিলোঁ এইটো চুলিত কি মুখত যে লগাইছিলোঁ এইবিলাক স্কিন কেয়াৰ যে কৰিছিলোঁ স্কিন কেয়াৰ কৰা পিছদিনাখন মূৰটো ধুবই লাগে সদায় তাৰপিছত মই যেনিবা কাইলৈ ধুম আৰু এইখিনি লগাই পেলি কাইলৈ ধুই দিম তেতিয়া মানে আমাৰ চফাকৈ ৰাখিলে মানে যিকোনো বস্তু ভাল হৈ থাকে তো আমি মুখখনেই হওক ক'ৰবালৈ ওলাই গ'লে ধুনীয়াকৈ আহি ফেচ ৱাছ দি চফা কৰিব লাগে বা ৱেট ৱাইপছ দি এইবিলাক আমি মেইনটেইন কৰি ৰাখিলে আমি বহুত দিনলৈকে ধুনীয়া হৈ থাকিম ধুনীয়া মানে কি আৰু আমাৰ চুলিবোৰ সুস্থ হৈ থাকিব মুখখন ধুনীয়া হৈ থাকিব পটককৈ এই ক্ৰীমটো ইউজ কৰাৰ পিছত স্কাল্পটোত অলপ মাছাজ দিব মাছাজ দিলেহে মানে ইয়াৰ চুলি যোনখিনি গজে সেইখিনি ধুনীয়াকৈ আকৌ গজে আৰু চুলিখিনিও মানে বহুত ৰিলেক্সিং এটা মানে থেৰাপি পাই যায় তো বহুত ভাল হয় আৰু অলপ মাছাজ কৰি দিব ধুনীয়াকৈ আৰু মই ধুনীয়াকৈ একে গুৰিলৈকে ইয়াতে চুলি লগাইছোঁ দেখিছে আৰু মোৰ কাৰ্লছখিনিও পূৰা ধুনীয়াকৈ কাৰ্লি হৈ আছে দেখিছেনে এইখিনিও এতিয়া মূৰটো ধুই দিয়াৰ পিছত আপুনি দেখি পাব আৰু ভালকৈ আহি যাব তো সেয়া তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব আপোনালোক উপকৃত হ'ব বুলি আৰু আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব বহুত ভাল ৰিজাল্ট হয় মই মানে এই স্পা ক্ৰীমটো যেতিয়া মই মাষ্টাৰ ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া মোৰ বা এজনীয়ে মোক ছাজেষ্ট কৰিছিল আৰু তেতিয়াৰ পৰা মই ইউজ কৰি আহিছোঁ আৰু মোৰ চুলিখিনি তেতিয়াৰ পৰা দীঘল হৈছে কিন্তু তাৰ আগলৈকে মোৰ চুলি দীঘলেই নহয় আপোনালোকে ইউজ কৰি চাব ভাল হ'ব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল সকলোলৈকে পজিটিভিটি স্প্ৰেড কৰি সকলোলৈকে মৰম বিলাই সকলোৰে ভালটো হওক বুলি আশা কৰি আজি মই মাৰ্ডি আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই গুড নাইট আই লাভ ইউ অল বহুত ভাল পাওঁ আপোনালোকক আৰু আপোনালোকৰ জহতে বহুতখিনি পাইছোঁ আগলৈও আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব